এইটো তোমালোকৰ এছাইনমেণ্টৰ প্ৰশ্ন। চৰ্যাপদ কি? চৰ্যাপদৰ বিষয়বস্তু আৰু কাব্যিক সৌন্দৰ্যৰ বিষয়ে লিখক। উত্তৰ হ'ব, চৰ্যাপদ হৈছে অসমীয়া ভাষাৰ আদিম সাহিত্যৰ নিদৰ্শন। ই প্ৰায় অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত বৌদ্ধ সহজানী তান্ত্ৰিক সিদ্ধাচাৰ্যসকলৰ দ্বাৰা ৰচিত গীত আৰু পদৰ সংকলন। চৰ্যাপদৰ মূল বিষয়বস্তু হৈছে বৌদ্ধ ধৰ্মৰ গুহ্য তত্ত্ব আৰু নাৰী পুৰুষৰ মিলনৰ মাজেদি আলোপলব্ধিৰ কথা। ইয়াৰ কাব্যিক সৌন্দৰ্য অতুলনীয়। ইয়াৰ ভাষা ছন্দ আৰু আলংকাৰিক ব্যৱহাৰে ইয়াক এক বিশেষ স্থান দিছে। চৰ্যাপদসমূহক অসমীয়া ভাষাৰ প্ৰথম লিখিত ৰূপৰ চানেকি হিচাপে চিহ্নিত কৰা হৈছে। বৰ্তমান সময়ত বিভিন্ন গৱেষণাৰ অন্ততঃ চৰ্যাপদসমূহত অসমীয়া ভাষাৰ উপৰি বাঙালী, উড়িয়া, হিন্দী, মেইথিলী আদি ভাষাৰো আদিকালৰ নিদৰ্শন ৰক্ষিত হৈছে বুলি প্ৰমাণ হৈছে। চৰ্যাপদৰ ভাষাক খাণ্ডা ভাষা বা আলো-আধাৰিক ভাষা বুলি অভিহিত কৰা হয়। অষ্টম শতিকাৰ পৰা দ্বাদশ শতিকাৰ ভিতৰত আধুনিক অসমীয়া, বাংলা, ভোজপুৰী, উড়িয়া, মগধানী, মৈথিলী, কুৰ্মিনী আৰু আন বহুতো পূব ভাৰত আৰ্য ভাষাৰ পূৰ্বপুৰুষৰ বিভিন্ন আৱতাত লিখা হৈছিল। চৰ্যাপদৰ এখন কলপাতৰ পাণ্ডুলিপি ২০ শতিকাৰ আৰম্ভণিতে নেপাল ৰয়েল কোৰ্ট লাইব্ৰেৰীত হৰপ্ৰসাদ শাস্ত্ৰীয়ে পুনৰ আৱিষ্কাৰ কৰে। তিব্বতী বৌদ্ধ ধৰ্মৰ নীতি নিয়ম মতে চৰ্যাপদ সংৰক্ষিত আছিল। বৰ্তমান ৮৪ জন সিদ্ধাচাৰ্যৰ দ্বাৰা ৰচিত ৫০টা চৰ্যা পোৱা যায়। চৰ্যাপদসমূহৰ বিষয়বস্তু ৰহস্যময়, সহজানী তত্ত্ব সাধনৰ উদ্দেশ্যে ৰচনা কৰা হৈছে। খ্ৰীষ্টীয় সপ্তম শতিকাৰ মানৰ পৰা বৌদ্ধ মহাযানৰ পৰিৱৰ্তন ঘটি তাত্ত্বিক মহত্ত্ববাদ অৰ্থাৎ যন্ত্ৰযানৰ উদ্ভৱ হয়। যন্ত্ৰযানৰ এটি শাখা হ'ল সহজমান। অষ্টম শতিকাৰ পৰা সহজযান ধৰ্মই গা কৰি উঠে। এই ধৰ্মৰ মূল লক্ষ্য হ'ল নিৰ্বাণ লাভ। বিষয় বাসনাৰ পৰা উদ্ধত থাকি সকলো বাহ্যিক ভাৱ বিলোপ কৰি চিত্তক শূন্যতাত প্ৰতিষ্ঠা কৰা ইয়াৰ মূল কথা। এই শূন্যতাবোধৰ দ্বাৰা চিত্তই নিৰ্বাণ লাভ কৰে। পাৰ্থিৱ পৃথিৱীৰ অন্যথা জ্ঞান লাভ কৰি বিদ্যা মোহ ধ্বংস কৰিব পাৰিলেই নিৰ্বাণ লাভ হয়। বৌদ্ধ ধৰ্ম সহজানী পন্থাৰ ধৰ্ম সাধনৰ কাৰণে নিৰ্বাণ লাভ কৰাৰ পথ দেখুওৱাৰ বাবে বিভিন্ন ধৰণৰ ৰূপক, প্ৰতীক, বাহ্যিক, পাৰিভাষিক শব্দ, বিভিন্ন উপচা আদি ব্যৱহাৰ কৰি এই চৰ্যাপদসমূহ ৰচনা কৰা হৈছে। ইয়াৰ অৰ্থ শুদ্ধভাৱে অনুধাৱন কৰিবলৈ হ'লে গুৰুৰ সহায় ল'বই লাগিব। সেইবাবে প্ৰথম চৰ্যাটিত কোৱা হৈছে যে লৈ ভনয় গুৰু পুচ্ছ জান। চৰ্যাপদৰ মাজেদি সহজে ধৰ্মৰ দাৰ্শনিক তত্ত্ব সম্বন্ধীয়, যোগ সম্বন্ধীয় আৰু তত্ত্ব সম্বন্ধীয় দিশ প্ৰতীকী ভাষাৰে অৱগত কৰা হৈছে। চৰ্যাপদসমূহত গুহ্য জ্ঞান আৰু আধ্যাত্মিক অনুভৱ প্ৰাধান্য দিয়া হৈছে। ইয়াৰ লগতে সেই সময়ৰ সমাজ আৰু লোকজীৱনৰ চিত্ৰত ইয়াত পোৱা যায়। কিছু চৰ্যাপদত ৰজাৰ সংঘাত, দুখীয়া শ্ৰেণীৰ জীৱন আৰু প্ৰকৃতিৰ মনোমোহা বৰ্ণনা পোৱা যায়। সাধাৰণতে চৰ্যাপদত ব্যৱহৃত ভাষাৰ ৰূপটি পূৰ্ব অৱহিত চৰ্যাসকলে দ্ব্যৰ্থক, পাৰিভাষিক শব্দ, নানান উপমা, প্ৰতীক ব্যৱহাৰ কৰি ইয়াৰ ভাষা অধিক ৰহস্যময় কৰি তুলিছে। হৰপ্ৰসাদ শাস্ত্ৰীয়ে ইয়াৰ ভাষাক খণ্ডা ভাষা আখ্যা দি মন্তব্য কৰিছে। খণ্ডা ভাষা মানে আলো-আধাৰী ভাষা। কতক আলো, কতক অন্ধকাৰ, খনিক বুজা যায়। খনিক বুজা যায় না। পাশ্চাত্যবিদ মহেশ্বৰ নেওগেও ইচ্ছাকৃত জটিলতা বৰ্তমান কাৰণ সেই ভাষা সাংকেতিক, যাৰে তাৰে বাবে নহয়। সি বোবা গৰুৱে ক'লা শিষ্যক বুজোৱা কিছুমান ইংগিত মাত্ৰ। বৃত্তিকাৰে সেই ভাষা খণ্ডা ভাষা বা খণ্ডাবচন, খণ্ডা সংকেত বা খণ্ডা যি ভাষাৰ অভীষ্ট মৰ্মাৰ্থই গভীৰভাৱে অনুধাৱন কৰিহে হৃদয়ংগম কৰিব পৰা যায় বুলি মন্তব্য কৰিছে। আচাৰ্য মুনিদ্বয়ো ব্যাখ্যা কৰাৰ প্ৰসংগত খণ্ডাবচন, খণ্ডা সংকট, খণ্ডা এনে ধৰণৰ গুৰুতত্ত্ব ব্যাখ্যা কৰিছে। গুৰুৰ পবিত্ৰতা, সাধন প্ৰণালীৰ গোপনীয়তা আৰু গুৰুতত্ত্বৰ গুৰুত্ব খণ্ডা ভাষাত সততে ৰক্ষা কৰা হয়। সেয়ে ইয়াৰ ভাষা দ্ব্যৰ্থক, পাৰিভাষিক আৰু আলংকাৰিক। চৰ্যাপদৰ ভাষাত অসমীয়া, বাংলা, হিন্দী, মৈথিলী আদি বিভিন্ন ভাষাৰ আদি ৰূপ দেখা পোৱা যায়। ই অসমীয়া ভাষাৰ আদিম নিদৰ্শন হিচাপে স্বীকৃতি লাভ কৰিছে। চৰ্যাপদৰ ভাষাত
থকা ধ্বনিগত, ৰূপগত, ভাষা বাক্য বিন্যাসগত আৰু শব্দগত বৈশিষ্ট্য ইয়াক এক বিশেষ স্থান দিছে। চৰ্যাপদৰ কাৰ্যিক সৌন্দৰ্য অনন্য। ইয়াৰ ভাষা সন্ধ্যা ভাষা নামেৰে পৰিচিত, যিটো অৰ্থাৎ দুটা অৰ্থযুক্ত, এক পোনপটীয়া অৰ্থ আৰু আনটো গৃহ অৰ্থ। এই ভাষাই পাঠকক গভীৰভাৱে চিন্তা কৰিবলৈ বাধ্য কৰে। ইয়াৰ ছন্দবোৰো মনোমোহা আৰু পদবোৰত ব্যৱহৃত অলংকাৰ, উপমা, ৰূপক আদিয়ে ইয়াক অধিক আকৰ্ষণীয় কৰি তোলে। চৰ্যাপদৰ ভাষা সাহিত্যত ব্যৱহৃত ছবিবোৰো মনোগ্ৰাহী, যিয়ে পাঠকক এক বিশেষ অনুভৱৰ সৃষ্টি কৰে। চৰ্যাপদৰ পদবোৰত থকা গীতিময়তাই ইয়াক আৰু অধিক মনোৰমা কৰি তোলে। চৰ্যাপদত কাব্যিক সৌন্দৰ্যৰ আভাস পোৱা যায়, যিটো অসমীয়া সাহিত্যৰ প্ৰথম নিদৰ্শন। ইয়াত বৌদ্ধ ধৰ্মৰ সহজানী পন্থাৰ ধৰ্মীয় তত্ত্ব আৰু উপলব্ধিৰ কথা সহজ সৰল ভাষাৰে প্ৰকাশ কৰা হৈছে। চৰ্যাপদৰ পদবোৰত ব্যৱহৃত প্ৰতীক আৰু ৰূপবোৰে পাঠকক গভীৰ অৰ্থৰ সন্ধান দিয়ে। চৰ্যাপদৰ কাব্যিক সৌন্দৰ্যৰ মূল দিশসমূহ এনেধৰণৰ: প্ৰতীক আৰু ৰূপৰ ব্যৱহাৰ। চৰ্যাপদতে বিভিন্ন প্ৰতীক আৰু ৰূপকৰ ব্যৱহাৰ কৰা হৈছে, যেনে নাওপত, চৰাই, ফুল আদি। এইবোৰ কেৱল বৌদ্ধ ধৰ্মৰ তত্ত্বকে নহয়, সাধাৰণ জীৱনৰ কথা প্ৰকাশ কৰে। উদাহৰণস্বৰূপে, নাৱে শৰীৰ বা জলচক্ৰক বুজায় আৰু পথটোৱে আধ্যাত্মিক পথ বা জীৱনৰ পথক বুজায়। সহজ সৰল ভাষা। চৰ্যাপদৰ ভাষা সহজ আৰু সৰল, যিটো সেই সময়ৰ লোক ভাষাৰ ওচৰ চুবুৰীয়া আছিল। ইয়াৰ ফলত সাধাৰণ মানুহেও সহজে ইয়াক বুজিব পাৰিছিল। আধ্যাত্মিক চিন্তাৰ প্ৰকাশ। চৰ্যাপদত বৌদ্ধ ধৰ্মৰ গভীৰ আধ্যাত্মিক চিন্তাধাৰা প্ৰকাশ কৰা হৈছে। ইয়াত মনৰ শান্তি, আত্মা উপলব্ধি আৰু সংসাৰৰ মায়াৰ পৰা মুক্তিৰ কথা বৰ্ণনা কৰা হৈছে। জীৱন মায়াৰ প্ৰতিচ্ছবি। চৰ্যাপদত মানুহৰ দৈনন্দিন জীৱনৰ বিভিন্ন দিশ, যেনে দুখ, সুখ, আশা নিৰাশা আদিৰ চিত্ৰণ কৰা হৈছে। ইয়াৰ ফলত ইয়াক কেৱল ধৰ্মীয় গ্ৰন্থ হিচাপেই নহয়, সাহিত্য হিচাপে গুৰুত্ব দিয়া হয়। ধ্বনি মাধুৰ্য। চৰ্যাপদবোৰত এক সুন্দৰ ধ্বনি মাধুৰ্য আছে। পদবোৰৰ ছন্দ আৰু সুৰ মিলি এক মনোৰঞ্জন পৰিৱেশ সৃষ্টি কৰে। সৃষ্টিশীলতা। চৰ্যাপদৰ ৰচকসকলে তেওঁলোকৰ সৃষ্টিশীলতাৰ পদবোৰক অধিক আকৰ্ষণীয় কৰি তুলিছে। তেওঁলোকে শব্দ আৰু ভাষাৰ ব্যৱহাৰে এক নতুন কাব্যিক জগতৰ সৃষ্টি কৰিছে। চৰ্যাপদৰ এই কাব্যিক বৈশিষ্ট্যবোৰে ইয়াক অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ হিচাপে পৰিলক্ষিত হৈছে। চৰ্যাপদৰ ঐতিহাসিক আৰু সাহিত্যিক দুয়োটা দিশতে গুৰুত্বপূৰ্ণ অপৰিসীম। অসমীয়া ভাষাৰ আটাইতকৈ পুৰণি সাহিত্যিক নিদৰ্শন। ইয়াৰ উপৰিও এই গ্ৰন্থখনত সেই সময়ৰ সামাজিক, সংস্কৃতি আৰু বৌদ্ধ ধৰ্মৰ বিষয়ে বহু তথ্য পোৱা যায়। এইদৰে চৰ্যাপদ অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। ইয়াৰ দ্বাৰা বিষয়বস্তু আৰু কাব্যিক সৌন্দৰ্যই ইয়াক এক অনন্য স্থান দিছে। ৰোমান্টিক কবিতাটো ইমানলৈ আছিল। নেক্সট কুৱেশ্যন মই নেক্সট ভিডিঅ'ত দি আছোঁ।